বন্ধ ৰুমৰ ভিতৰত কিনো কৰি থাকিম এনেকুৱাকৈ অকণমান বাহিৰৰ ফালে চাই আছিলোঁ। বাহিৰৰ পৰিৱেশটো এনেকুৱাই হয়। মেগী অকণমান এনেকৈ বনাই ল'লোঁ। ব্ৰইলাৰ দিয়াই আছে, তো তাতে ঘৰৰ পৰা যে লৈ আহিছিলোঁ অকণমান বনাই লৈছোঁ, খাই লওঁ। বাকী তেনেকুৱাকৈ একো খানা ইয়াতে দিয়া হোৱা নাই। বাহিৰৰ পৰিৱেশ এতিয়াও এনেকুৱাই। ৰ'দটো দি আছে যদিও মেঘৰ বাবে ৰ'দটো ইমান এটা ওলোৱা নাই। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টি ভিডিঅ'লৈ। আজি এইটো মোৰ ছেকেণ্ড ব্লগ হয়। মই 2-3 দিন মিলাই পেলাই ভিডিঅ'বোৰ বনাই আছোঁ, কাৰণ বিশেষ তেনেকুৱা দেখুৱাবলগীয়াকৈ একো মোৰ লগত হৈ থকাও নাই, একো তেনেকুৱা নাই আৰু কোৱাৰেণ্টাইন ডেজ হয়। কিন্তু ঘৰৰ ভিতৰতে তেনেকুৱাকৈ দেখাই থাকিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। হাই हम क्वारंटाइन कर रहे हैं, अपार्टमेंट वाले मीटिंग चल रहा है। मिसी को नॉक करती। গা পা ধুই পেলাই এনেই বাহিৰত ওলাই আহিছিলোঁ, জাষ্ট নক কৰিবলৈ। এনেই বদমাচি কৰি থকাৰ নিচিনাই হৈছে, কোনোবাই দেখিলে বেয়াকেই কৈ দিব। ভিতৰলৈ যাওঁ, বেছি দেৰি ইয়াত থকাটো ঠিক নহয় এনেকুৱাকৈ। करने के लिए और कुछ काम नहीं मिला तुझे? मैं क्या करूं? धूप सेकते हैं इधर, कुछ कुछ खाते हैं धूप में, पिकनिक मनाते हैं। मैं वर्कआउट कर रहा था। लिखो लिखो। ब्रेकफास्ट किसका है? अत्तू ना? ब्रेकफास्ट मेरा। ब्रेकफास्ट अत्तू। और तुझे पता है क्यों मैं पोटैटो बुलाती हूँ? पोटैटो खाती है देख बैठ। हाँ, मुझे पोटैटो बहुत अच्छा लगता है। मेरा फिशी। और डिनर আমি ইয়াতে আলোচনা কৰি আছোঁ যে কোনে কোনটো খানা আমি ভগাই ল'ম বা কোনে অৰ্ডাৰ কৰিম, ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ। কাৰণ ইয়াতে খানাৰ কোৱান্টিটিটো বহুত বেছিকৈ দিয়ে আৰু আপোনাৰ পইচাটো বহুত বেছি লয়। আমাৰ ইণ্ডিয়ান ভেলুত আপোনাৰ 3000ৰ ওপৰত লয় পইচাটো খানাৰ বাবে। সেইবাবে আমি মিলাই লৈছোঁ, একেলগে আনিম এটা টাইমৰ খানা আৰু আমি একেলগে ভগাই খাম। এনেকৈ মিলি চলিব লাগিব। শেষৰ কেইদিনৰ বাবেহে আমি খানা লৈছোঁ, বাকী কেইদিন আমি নিজেই চলি আছোঁ। নুডলছ লৈছোঁ, নুডলছ ইয়াৰ পৰাও কিনিছোঁ আৰু ঘৰৰ পৰাও তেনেকৈ মেগী এনেকৈ লৈ আহিছিলোঁ। তো সেয়াৰে চলি আছে বৰ্তমান। मेरा डिनर आपका लंच हो गया। मेरा लंच ना सबको सब मिल गया ना? हाँ, একো বিচাৰি নাপালোঁ, ভাবিলোঁ অকণমান মেডিকেল লাইনৰ ওপৰতে কথা পাতি লওঁ, মানে অকণমান ইনফৰমেশ্যন যিমানখিনি মই পাৰোঁ দিবলৈ চেষ্টা কৰিম। মোৰ এখন ফেচবুক পেজ আছে ডক্টৰ এটলাণ্টা বুলি, তাত আপোনালোকে সৰু সুৰা টপিক কিছুমান বেমাৰ আজাৰৰ দেখা পাব। মই জাষ্ট লিখা ষ্টাৰ্ট কৰিছোঁ, গ'ল্ড ব্লাডাৰ, হাৰ্পিছ জোষ্টাৰ, তাৰপিছত আপোনাৰ ডায়েবেটিছৰ ওপৰত লিখিছোঁ। বৰ্তমান মই ডায়েবেটিছৰ ওপৰতে অকণমান ক'ম। ডিটেইলছত কেনেকৈ হয়, কি হয়, কেনেকৈ আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ, সেইখিনি সকলো লিখাই আছে, অসমীয়াতে লিখা আছে। আপোনালোকে যদি বিচাৰে ফ'ল' কৰি ল'ব পেজখন আৰু তাত গৈ পেলাই পঢ়ি ল'ব পাৰে। বৰ্তমান মই এতিয়া ক'ম যে ডায়েবেটিছ হ'লে আমি সকলোৱে জানো যে চুগাৰটো বাঢ়ি যায়। বেছি বাঢ়ি গ'লে কণ্ট্ৰল কৰিব নোৱাৰিলে তেতিয়াহ'লে কিডনীত প্ৰভাৱ পৰে, ডায়েলিচিছত নিব লগা হয়। সেইবোৰ আমি অকণমানকৈ ক'বাৰ নহয় ক'বাৰ পৰা শুনি পেলাই গম পাওঁ। কিন্তু যেতিয়া আমি ইনচুলিন লৈ থাকোঁ, এটা মেডিচিন লৈ থাকোঁ, কণ্ট্ৰল হোৱাৰ পিছতো আমি গম নাপাওঁ যে কণ্ট্ৰল হৈছেনে নাই বা আমাৰ দেহত কিমানখিনি চুগাৰ আছে। তো তেতিয়াও আমি ইনচুলিন লৈ আছোঁ ভালকৈ, বা ইনচুলিন লোৱাৰ পিছত আমি বেলেঞ্চ কৰিবৰ বাবে ভালকৈ খানা নাখালোঁ, সেইখিনি সময়ত মানে কেতিয়াবা এনেকুৱা হৈ যায় চুগাৰটো নৰ্মেল লেভেলতকৈ কমি আহে, ডাউন হৈ যায়, 35-45 তেনেকুৱা হৈ যায়। চুগাৰ বাঢ়ি থকাতকৈ চুগাৰ সেনেকৈ আকস্মিকভাৱে যেতিয়া কমি আহে ছাডেনলি, সেইটো বেছি বেয়া হয়। সেইটোৱে আপোনাক ক'ৰবাত গৈ আছে, বজাৰত গৈ আছে, ঠাইতে আপোনাক মূৰ ঘূৰাই পেলাই দিব পাৰে, আপুনি চেন্সলেছ হৈ গ'ল। তো সেইখিনিত বেছি আমি গুৰুত্ব দিব লাগে, যাতে আমি আগতীয়াকৈ গম পাওঁ চুগাৰ যাতে কমি নাহে, বা ইনচুলিন যদি লৈ আছোঁ, মেডিচিন যদি লৈ আছোঁ, সেই লগে লগে আমি যাতে প্ৰপাৰ ডায়েটটো মেইনটেইন ৰাখোঁ। কাৰণ ইনচুলিন লৈছোঁ, আমি কিবা খালেও চুগাৰটো বাঢ়িবলৈ নিদিয়ে, কিন্তু যদি খাই নিদিওঁ ইনচুলিন লোৱাৰ পিছত বা মেডিচিন লোৱাৰ পিছত চুগাৰটো এনেই কমি আহিব, বেছি লগাতকৈ বেছি কমি যাব। কেইটামান লক্ষণ হৈছে আপোনাৰ মূৰ ঘূৰোৱাৰ নিচিনা লাগিব, চকুৰে ধুৱলি কুঁৱলী দেখিব, টোপনি ভাৱ আহিব,
আৰু সেই ভাৱখিনি অহাৰ সময়তে আপোনালোক ঢলি পৰিব পাৰে, অচেতন হৈ যাব পাৰে, চেন্সলেছ হৈ যাব পাৰে। ইয়াৰে প্ৰতিকাৰ হিচাপে আছে আপোনালোকে সদায় ডায়েবেটিক কাৰ্ড এখন ৰাখিব। তাত লিখাই থাকিব মোৰ নাম অমুক হয়, মোৰ ঘৰৰ ফোন নাম্বাৰ এইটো হয়, মোৰ ডায়েবেটিছ বেমাৰটো আছে, আৰু মোৰ যদি এনেকুৱা প্ৰব্লেম হৈ যায় তেতিয়াহ'লে অকণমান যাতে মোক কিবা এটা চেনি বা চুগাৰ টাইপৰ বস্তু কিবা অকণমান যাতে খুৱাই দিয়ে, বা চকলেট অকণমান হ'লেও খুৱাই দিয়ে। যেতিয়াই গাত মিঠা পৰিব তেতিয়া আপোনালোকৰ আকৌ আগৰ নিচিনা অৱস্থা হৈ যাব। কিন্তু বজাৰত গৈ আছে, ৰাস্তাৰ মাজত আছে, আপোনালোকে তেনেকুৱা হঠাৎ বাগৰি পৰিব লাগিলে বহুতখিনি প্ৰব্লেমছ হৈ যাব পাৰে। সেই ডায়েবেটিছ কাৰ্ডখনত আপোনালোকৰ মোৰ এনেকুৱা হ'ব পাৰে বুলি নিলিখিলেও কথা নাই, কিন্তু এইটো মেনশ্যন কৰাটো জৰুৰী যে মোৰ নাম এইটো, মোৰ ঘৰৰ ঠিকনা এইটো বা ঘৰৰ ফোন নাম্বাৰ এইটো, আৰু মোৰ ডায়েবেটিছ আছে। মানুহবোৰে দৌৰি পেলাই আহি পেলাই বা জল্দি আপোনালোকক হস্পিটেল লৈ গ'লেও বহুতখিনি টাইম লাগি যাব পাৰে যে আচলতে হৈছে কি, কেনেকৈ হ'ল। কোনোবাই মিৰ্গি অহা বুলি ভাবিব পাৰে, কোনোবাই প্ৰেছাৰ উঠা বুলি ভাবিব পাৰে, ষ্ট্ৰক হোৱা বুলি ভাবিব পাৰে। কিন্তু যেতিয়া সেই কাৰ্ডখন পাই যাব, পাৰ্চতেই যেতিয়া ৰাখিব, কাৰণ মানুহে কোন হয় জানিব চেষ্টা কৰিবৰ বাবে পাৰ্চটো সদায় আগতীয়াকৈ ওলাই চায়। তো পাৰ্চত যেতিয়া কাৰ্ডখন পাব, ডক্টৰবোৰৰ বাবেও সুবিধা হৈ যায় যে নহয় মানুহজনৰ ডায়েবেটিছ আছে, লগে লগে চুগাৰ টেষ্ট কৰিব। যেতিয়া গম পাব যে চুগাৰ নীল আছে, কমি আছে, তেতিয়া লগে লগে আপোনালোকক সেনেকুৱা মেডিচিন দিব বা আপোনাক অকণমান মিঠা বা গ্লুক'জ দি দিব, আৰু আপুনি আগৰ দৰেই সুস্থ হৈ যাব। তো আমি ডায়েবেটিছ চুগাৰটো বাঢ়ি থাকিলে যিমানখিনি প্ৰব্লেমছ হ'ব পাৰে, তাতকৈ বেছি প্ৰব্লেমছ আমাৰ কমিলেও হৈ যায়। কাৰণ কমিলে প্ৰব্লেমছটো ছাডেনলি আহি, বাঢ়ি থাকিলেতো লাহে লাহে আমাৰ হাতত সময় থাকে, কিন্তু কমি আহিলে তেনেকুৱা আমাৰ হাতত একো কৰিবলগীয়া সময় মানে নাথাকেই। তো সেইবাবে আপোনালোকে নিজে যেতিয়া ফিল কৰিব যে মোৰ দেখোন গাটো বেয়া লাগি আহিছে, টোপনি ভাৱ আহিছে, তো সেইখিনি সময়তে আপোনালোকে অকণমান চেনি বা বিস্কুট এখন আপোনালোকে খাই দিব পাৰে ধুনীয়াকৈ। গোলাপ ফুলৰ চাহ, ইয়াত লিখাই আছে ৰ'জ ব্লেক টি। টেষ্ট কৰি চাওঁ, কাৰণ যিখিনি গ্ৰীণ টি দিছিলে সেয়া মোৰ এপেকেটে বাকী আছে। এতিয়া মই গোলাপ ফুলৰ চাহটো লৈ লৈছোঁ। কেনেকুৱা লাগে ক'ব নোৱাৰোঁ, আগতে যিহেতু খাই পোৱা নাই। মই নিজেও খাই চাওঁ আৰু আপোনালোককো জনাই আছোঁ যে ইয়াৰে টেষ্টটো কেনেকুৱা হয়। ভাল হ'ব যেনেই লাগিছে। গোন্ধটো গোলাপ ফুলৰ নিচিনাই, যেতিয়া মই খাইছিলোঁ একদম গোলাপ ফুলৰ যিটো গোলাপ জল যিটো হয়, আচলতে গোলাপ জলৰ নিচিনা গোন্ধ আহে, আৰু গৰম পানীৰ তেনেকুৱা একো নাই। ৰঙা চাহৰ একো সোৱাদ নাই, যদিও কালাৰটো এনেকুৱা ৰঙা চাহৰ নিচিনা, কিন্তু সোৱাদ নাই। আৰু ইমান এটা ভাল নহয়, গোলাপ জল খাই থকা যেন ফিল আহিলে ক'তনো ভাল লাগিব আৰু। তথাপিও উপায় নাই যিহেতু সেয়াই খাই দিছোঁ। কিন্তু ইয়াত শুনামতে ৰ'জৰ যিটো মানে গোলাপ ফুলৰ যিটো চাহ হয়, সেইটো বোলে স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আপোনালোকেও খাই চাব পাৰে কেতিয়াবা। ইণ্ডিয়াতো পাই যায়, আমাৰ তাতো ধুনীয়াকৈ পায়। গুড মৰ্ণিং, আজি 4 তাৰিখ, কোৱাৰেণ্টাইনৰ ডে 4। তো আমি এতিয়া আছোঁ এনেকৈ, অকণমান চাহ বনাইছোঁ, ৰাতিপুৱাৰ সময় হয় যিটো কালি বেয়া পাওঁ বুলি কৈছিলোঁ গোলাপ ফুলৰ, সেইটো চাহকে আকৌ বনাই লৈছোঁ, কাৰণ বেলেগ পেকেট মোৰ ওচৰত নাই। আৰু যিটো আপোনালোকে দেখিলেই মাত্ৰ যে বাহিৰত চাইনিজত কিবা কিবি কৈ আছে, সেয়া জাষ্ট ইনফৰ্মেশ্যন হয়। কোনেও যাতে বাহিৰলৈ ওলাই নাযায়, যিবোৰ ৰুল ৰেগুলেশ্যন দিছে সেয়া যাতে ফ'ল' কৰোঁ। কিবা যদি চিমটমছ পাই আছোঁ আমি, জ্বৰ উঠা, মূৰৰ বিষ, তেনেকুৱা ধৰণৰ, আমি যাতে তৎক্ষণাত জনাই দিওঁ তেওঁলোকক। সেয়া ইনফৰ্মেশ্যন তেওঁলোকে 4 ঘণ্টাৰ মূৰে চাউণ্ড বক্সত বজাই থাকে। বাকী তেনেকুৱা একো নাই, একোৱে নাই, আচলতে একো নাই। মানে একো দেখুৱাব লগাও নাই, একো কৰিব লগাও নাই। তো যি পাৰোঁ অলপকৈ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিছোঁ। যিবোৰ মুমেণ্টছ মই ক্ৰিয়েট কৰি আছোঁ ইয়াতে, বা যিবোৰ টাইম মই স্পেণ্ড কৰি আছোঁ, সেই আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। এইটো ভিডিঅ' মই ইয়াতে সামৰিছোঁ। একদম শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আগৰ ভিডিঅ'টো যেনেকুৱাকৈ আপোনালোকে ছাপোৰ্ট কৰিছে, সকলোৱে চাইছে, ঠিক এইটো ভিডিঅ' আপোনালোকে মৰম কৰিব, ছাপোৰ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু সকলোৱে এবাৰ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।